প্ৰেম সকলোৱে কৰিব লাগে, কিন্তু প্ৰেমৰ নামত অভিনয় কৰিব নালাগে। প্ৰেম হ'ল এনেকুৱা বস্তু যি সকলোৰে লগতে হ'ব পাৰে, কিন্তু সেই বুলি যে যাকে তাকে প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰিব লাগে সেইটো নহয়। প্ৰেম কৰিলে এজনকেই কৰিব লাগে, যিয়ে তোমাৰ জীৱন মৰণ কাষত থাকে। সাধাৰণতে প্ৰেম হ'ল 3 প্ৰকাৰৰ: প্ৰথম প্ৰেম, দ্বিতীয় প্ৰেম আৰু তৃতীয় প্ৰেম। প্ৰথম প্ৰেম হ'ল আমাৰ খুবেই মৰমৰ মা দেউতাৰ। আমি মা দেউতাক খুবেই ভাল পাওঁ, প্ৰেম কৰোঁ, মৰম কৰোঁ। দ্বিতীয় প্ৰেম দাদা বাইদেউ, বাই ভনী আৰু বন্ধু বান্ধৱী। আমি সকলোৱে নিজৰ দাদা আৰু বাইদেউক মৰম কৰোঁ, যদিও তেওঁৰ লগত যথেষ্টখিনি কাজিয়া কৰোঁ, বেয়া মাত দিওঁ, তথাপিও আমাৰ মুখৰ পৰা এটাই মাত ওলায়, দাদা আৰু বাইদেউ। বন্ধু বান্ধৱী হ'ল আমাৰ এক বিপদ সময়ত সহায় আগবঢ়োৱা, যি আমি আনৰ হ'লেও তেওঁলোকক নিজৰ বুলি ভাবোঁ, আৰু আমি যিবোৰ কথা আমি মনৰ পৰা ক'ব নোৱাৰোঁ, মা দেউতাক ক'ব নোৱাৰোঁ, সেই কথাবোৰ আমি বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰোঁ। তেওঁক খুবেই ভাল লাগে, আমাৰ বন্ধু খুবেই প্ৰয়োজন। বেয়া হ'লেও সেয়াই হ'ল বন্ধু প্ৰেম। আৰু তৃতীয় প্ৰেম হ'ল যি আমি মাজভাগত পাওঁ, যি নিজৰ নহ'লেও আপোন দৰে লাগে, আৰু তাৰ কাৰণেই নিজৰ প্ৰতিটো সপোন আধৰুৱা কৰোঁ।